গাইছ তাৰমানে কি হৈছে মানে আজিকালি তাৰমানে এফালে কৰোণা এফালে আপোনালোকে শুনিছে চাগে সুমিলা ৰংহান পাই তাই এজনী 13 বছৰীয়া ছোৱালী আৰু তাইক ৰেপ কৰি অৰ্থাৎ ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল জিন্দা। তো কেইদিনমান পিছত এনেকুৱা হ'ব মানে আমাক নিজকে মানে ল'ৰা বুলি ক'বলৈ মানে অলপ লাজ লগা হ'ব মানে এনেকুৱা হৈছে। এজনী 13 বছৰীয়া ছোৱালী তাইক ধৰ্ষণ কৰি ৰেপ কৰি তাইক জিন্দা জ্বলাই দিয়া হ'ল। তাতকৈ বেছি আৰু কি ক'ম তাৰমানে। আৰু মই ফাৰ্ষ্টতে এটা কথা ক'ব বিচাৰোঁ যে 13 বছৰীয়া ছোৱালী তাৰমানে তেওঁ এজনী চাইল্ড আৰু চাইল্ড লেবাৰে এইবিলাক আচলতে চাব লাগে আৰু কাষৰ চুবুৰীয়া যিমান থাকে এইবিলাকে জানিব লাগে আচলতে 13 বছৰ বা 18 বছৰৰ তলৰ ল'ৰা ছোৱালী বা কোনোবাই যদি বন কৰা হিচাপে বা কোনোবা কাম কৰা হিচাপে ৰাখে তেনেহ'লে চাইল্ড লেবাৰ আমাৰ ডিপাৰ্টমেণ্ট আছে এইবিলাকে জানিব লাগে আচলতে। আৰু এইবিলাক কি হৈ আছে নাজানো। ইনষ্টাত দেখিলোঁ তাতে তাই লিখা আছে যে তাই 5 বছৰ আগৰ পৰা মানে তাত বংকৰা হিচাপে কাম কৰি আছে, অৰ্থাৎ তাই 13 বছৰ এতিয়া, তো মে বি তাই 7 ইয়াৰ্ছ 8 ইয়াৰ্ছৰ পৰা 8 ইয়াৰ্ছ এজৰ পৰা কাম কৰি আছে। আৰু গাইছ আমাক এটা উচিত ন্যায় লাগে আৰু এনেকৈ কিমান আৰু এইবিলাক ধৰ্ষণ ৰেপ এইবিলাক হৈ থাকিব। আৰু মই এই ক'ব বিচাৰোঁ যে আমাক জাষ্টিচ লাগে আৰু আমি সৰু ইউটিউবাৰবিলাকে এনেকৈ ক'ব লাগিব। আৰু ইউটিউবাৰ নহয় আচলতে আপোনালোকে মানৱীয়তাৰ খাতিৰ হিচাপে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু এনেকৈ ক'ব লাগে যে আমাক ন্যায় লাগে আচলতে। আৰু বেলেগ দেশত বহুত ধৰণৰ শাস্তি দিয়া হয় কিন্তু আমাৰ ইণ্ডিয়াতে এইবিলাক নাই আচলতে। আৰু এইবিলাক নাই কাৰণে আচলতে এইবিলাক কেছ দিনক দিনে বাঢ়ি যাই আছে কিন্তু বেলেগ দেশত এইবিলাক কেছ নাই কাৰণ সেইবিলাক দেশত এইবিলাকৰ একদম পূৰা শাস্তি আছে। তো মানুহে ভয় কৰে এইবিলাক আৰু আমাৰ ইয়াতে মানে ভয় নকৰে, সেইকাৰণে মানে এইবিলাক কেছ বাঢ়ি যাই থাকে। তো সেইকাৰণে এটা উচিত ন্যায় লাগে আমাক। মোৰ মতেতো ফাঁচি দিব লাগে আৰু বহুতে কৈছে ফাঁচি দিব লাগে, তো মোৰ মতেতো ফাঁচি দিব লাগে। কাৰণ 13 বছৰীয়া ছোৱালী এজনীক এনেকৈ জিন্দা জ্বলাই দিয়া হৈছে। চাওক আপুনি নিজে ভাবক আপোনালোকৰ কিবা এটা অংশ বা আঙুলিটো পুৰিলে কেনেকুৱা লাগে। তো তাইক জিন্দা জ্বলাই দিয়া হৈছে। তো তাতকৈ বেছি আৰু কি এটা শাস্তি। তাই জিন্দা জ্বলি পেলাই এনেকৈ দিব লগা হৈছে। তো মই ক'ব বিচাৰোঁ তাই বহুত কষ্ট পাইছে আৰু আমি সেইটো মানৱীয়তাৰ খাতিৰত আমি এইটো বুজিব লাগে আচলতে। তাই কেনেকুৱা শাস্তি পাই তেওঁ মৰিব লগা হৈছে। তো সেইকাৰণে আমাক আৰু জাষ্টিচ লাগে আৰু তো সেইখিনিয়ে।